Hi guys, good morning. তো আমি উঠিলোঁ তো এতিয়ালৈকে আমি বঙাইগাঁৱত আছোঁ আৰু আমি উঠিলোঁ আজি পুৱা এতিয়া পাঁচটা বাজিল কাৰেক্ট 5টা হ'ল তো আমি গৈ আছোঁ এতিয়া বাগেশ্বৰী মন্দিৰ তো আপোনালোকক দেখুৱাই আছোঁ পুৱাৰ পৰা বাগেশ্বৰী মন্দিৰ ওলাইছোঁ 5টা বজাত তো আমি খোজকাঢ়ি যাব লাগিব তাৰ বাবে আৰু সোনকালে ওলাইছোঁ আজি ওলাইছোঁ তো বঙাইগাঁৱত আছোঁ আমি এতিয়াও তো আজিহে ঘৰলৈ যাব লাগিব আৰু তো অলপ তেনেহ'লে বাগেশ্বৰী ঘূৰি আহোঁ আৰু অলপমান তো গাইজ পুৰা এন্ধাৰ হৈ আছে এতিয়ালৈকে কোনেও উঠা নাই তো 5টা বজাত বহুত মানে ইমান আৰু এন্ধাৰে থাকে আৰু তো তাৰ বাবে উঠা নাই কোনেও তো আমি এনেকৈ খোজকাঢ়ি গৈ আছোঁ আৰু হাইৰোডেদি তো কোনেও উঠা নাই আৰু গাড়ীও ইমান অহা নাই এতিয়ালৈকে এন্ধাৰ আৰু এই টোটেল দেখিব পাৰে আপোনালোকে তো ব্লগ তেনেহ'লে গৈ থাকোঁ আৰু লাহে লাহে এনেকৈ খোজকাঢ়ি আৰু তো গাইছ এনেকৈ খোজকাঢ়ি আহিব আৰু বহুত ভাল লাগিল এতিয়া কিন্তু হঠাতে ইমান এটা বেয়া হৈ গ'ল আৰু অলপ আহি কিনে আৰু ৰাস্তাটো পাহৰি গৈছোঁ তো নোৱাৰোঁ আৰু যাবলৈ এনেকুৱা হ'লেও ৰাস্তাৰ মাজতে আঁতি আছোঁ আৰু এনেকৈ তো এতিয়া লোকেশ্যন চাই কিনে যাব লাগিব তো এই লোকেশ্যন চাই আছে আমাৰ তো আপোনালোকক দেখুৱাই আছোঁ অলপ পিছত লোকেশ্যন চাই গৈ তাত দেখুৱাই আছোঁ আপোনালোকক বাগেশ্বৰী মন্দিৰ তো অলপ পিছত পাই আছে পাই গ'লোঁ এতিয়া লোকেশ্যন আৰু বৰ্তমান গৈ আছোঁ তো অলপ ওলাই পাম আৰু ইমান দূৰ নাই আৰু তো আহি আছোঁ এনেকৈ খোজকাঢ়ি আৰু ঠাণ্ডা বহুত পুৱা এতিয়ালৈকে মানে এন্ধাৰে আছে আৰু কি কৰিবি তো ব্লগ তেনেহ'লে গৈ থাকোঁ আৰু তো গাইছ এন্ধাৰ আহি আৰু মানে ৰাস্তাটো আৰু পাহৰিব লগা হ'ল তো এনেকৈ খোজকাঢ়ি আছোঁ আৰু ক'ত গৈ আছোঁ একদম মানে আৰু গমেই নাপাওঁ আৰু ক'ত গৈ আছোঁ তো আৰু আধা ৰাস্তাতে ফাঁচিব লগা হ'ল ক'ত গৈ আছোঁ তো ব্লগ তেনেহ'লে আৰু পাহৰি গৈ আছোঁ ৰাস্তাটো বাৰে মানে নাপায়েই আৰু একজেক্টলি লোকেশ্যন অলপ পোৱাই নাই আৰু মানে এনেকৈ বিচাৰিব লাগিব আৰু বাগেশ্বৰী টেম্পল আহিছোঁ যিহেতু তো ব্লগ তেনেহ'লে গৈ থাকোঁ আৰু তো বাছ পাইলোঁ দিয়ক বাগেশ্বৰী টেম্পল আৰু আমি আছোঁ এতিয়ালৈকে মন্দিৰতে আছোঁ তো এতিয়া আমি ইয়াৰ প্ৰতি লৈ আৰু যাম ঘৰলৈ তো এইটো চাওক আপোনালোকে বাগেশ্বৰী মন্দিৰটোৱে পায় আৰু এইটোৱে পায় আৰু ইয়াতে আৰু মানে অলপ লৈ যাম আৰু তো গাইছ এতিয়া আৰু ফুৰ্তি ল'লোঁ দুজনে তো এতিয়া গৈ আছোঁ আৰু খোজকাঢ়ি ঘৰলৈ তো আৰু অলপমান কটপি আৰু পাৰিলে যাওঁ আৰু তো এতিয়া ফুৰ্তি ল'লোঁ আৰু এতিয়া গৈ আছোঁ আমি ঘৰলৈ খোজকাঢ়ি আৰু A few minutes later. গাইছ বাগেশ্বৰী টেম্পলৰ পৰা আহি অলপ ৰেষ্ট লৈ কিনে আৰু আহিলোঁ দিয়ক শ্ৰীনাথী হিল তো শ্ৰীনাথী হিল আহিলোঁ বৰ্তমান তো আপোনালোকক দেখুৱাই আছোঁ ওপৰত গৈ এটা ইয়াত শ্ৰীনাথী মন্দিৰ আছে এটা তো সেইটো দেখুৱাই আছোঁ আৰু আপোনালোকক চাই থাকক ভিডিঅ'টো আপোনালোকে শ্ৰীনাথী হিলৰ গেট সেইটোৱে হয় আৰু চাৰিওফালে চব পাহাৰ আৰু মানে কি কবি আৰু দিয়াৰ ইটোও পাহাৰ ইফালেদি পাহাৰ আৰু ইটোতো পাহাৰে আৰু পাহাৰৰ ওপৰতে আছে এইটো মন্দিৰ তো উঠোঁ আৰু অলপ তেনেহ'লে গৈ থাকোঁ আৰু আহি পালোঁ দিয়ক একেবাৰে শ্ৰীনাথী পাহাৰৰ ওপৰলৈ আৰু এইটোৱে হয় মন্দিৰটো তো মন্দিৰটো যাম আৰু ওচৰলৈ অলপমান তো ভক্তি ল'ম আৰু দূৰৰ পৰা যিটো গা পা ধোৱা নাই এতিয়ালৈকে আৰু আহি পালোঁ দিয়ক এনেকৈ অলপ দূৰৰ পৰা ওপৰলৈ তো গৈ আছোঁ আৰু কিছুমান জাননী দি থৈছে তো সেইবিলাক আপোনালোকক দেখুৱাই আছোঁ জাননীবিলাক তো চাওক এয়া জাননী চাওক এয়া ন'টিছবিলাক তো আপোনালোকে চাব পাৰে জোতা চেণ্ডেল পিন্ধি ইয়াত ভিতৰত প্ৰৱেশ কৰিব নিষেধ আৰু য'তে ত'তে প্ৰস্ৰাৱবিলাক আৰু কৰিব নিদিয়ে ইয়াত মানে পূৰা মানে আৰু জাননী দিয়া থৈছে এইবিলাক আগতে তো হঠাতে কোনোবাই এনেকুৱা কৰিব পাৰে আৰু তো তাৰ বাবে আৰু ভালকৈ কৰি থৈছে আৰু এইবিলাক ন'টিছ দি থৈছে আৰু তো ধুনীয়া এখন বঢ়িয়া লাগিছে আৰু ইয়াত আহি কিনে আপোনালোকে দেখিব পাৰে শ্ৰীনাথী পাহাৰ আৰু
ওপৰত আহিলোঁ তো আহি কিনে ইয়াত আপোনালোকক দেখুৱাই দি আছোঁ আৰু মন্দিৰটো অলপমান চাই থাকক আপোনালোকে মন্দিৰটো তো ইমান এটা ধুনীয়া বনাইছে আৰু ওপৰত মন্দিৰটো ইমান ওপৰত নহয় আৰু তো অলপমান উঠিলে আৰু পোৱা যায় এইটো মন্দিৰ তো আপোনালোকে চাই থাকক এই মন্দিৰটো বিষয়ে আছোঁ আপোনালোকৰ ওপৰত গৈ কিনে সুন্দৰ নাচাৰা কি আছোঁ একেবাৰে ওপৰলৈ চিনাচি পাহাৰৰ মন্দিৰ ভক্তি ল'বলৈ তো এয়া উঠিলোঁ দিয়ক এইটো হয় মন্দিৰ এইটো চাওক চিনাচি পাহাৰ শ্ৰী শ্ৰী মুক্তিনাথৰ নাথ মন্দিৰ মন্দিৰটো ভক্তি ল'লোঁ আৰু এটা আছে ভক্তি ল'বলৈ তো তাতো ল'ম আৰু ইয়াত চাওক পূৰা ওপৰত আৰু মন্দিৰটো একদম পাহাৰৰ ওপৰত আৰু পাহাৰটোৰ নাম হ'ল চিনাচি পাহাৰ আপোনালোকে গমেই পাইছে তো আহক আহিব বিচাৰিলে ইয়াত আৰু তো গাইজ ভক্তি ল'লোঁ এতিয়া নামি আছোঁ আৰু তললৈ যাম এতিয়া আৰু তো চব ফুৰিলোঁ আৰু ভাল লাগে ইমান এটা এই মন্দিৰত আহি কিনে ভাল লাগিল আজি বহুত আৰু ভিডিঅ'টো চাই কেনেকুৱা পালা তো ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু যিজনে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তো প্লিজ ছাবস্ক্ৰাইব কৰি দিয়ক মোৰ এইটো চেনেল হে ভইচটো আৰু আজি দুটা মন্দিৰত ভক্তি লোৱা হ'ল বাগেশ্বৰী আৰু ইয়াত তো আজিৰ ভিডিঅ'টো এইখিনিতে আছিল আৰু নেক্সট ভিডিঅ'ত আপোনালোকক লগ পাই আছোঁ দিয়ক